With 28 July tweet to SOC. Today is the day ad revenue sharing is now live for eligible creators globally. Master last tweet 17 ঘণ্টা আগত something special coming soon. আৰু বা কি আহি আছে হয় নাই কাৰণ তেখেত পৃথিৱীৰ ধনাঢ্য ব্যক্তি হয় তেখেতে যি টি কৰিব পাৰে টেসলা তেখেতৰ ডিজিটেল ক্ৰিয়েটৰসকলৰ লগতে সাধাৰণ জনসাধাৰণলৈও এটা ভাল খবৰ যিহেতুকে ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকে আপোনালোকক টকা দিয়ে আপোনালোকে জানে আপোনালোক যেতিয়া ক্ৰিয়েট কৰে কিবা এটা ক্ৰিয়েটৰ হয় তেতিয়া আপোনালোকে টকা পায় তাৰ পৰা এড ৰেভিনিউ পায় কিন্তু বৰ্তমান এটা পপুলাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মে পুনৰবাৰ এড ৰেভিনিউ লগাইছে আগতে নাছিলে তাত সেইটো হৈছে টুইটাৰে আপোনালোকক টকা দিব এতিয়াৰ পৰা আপোনাৰ একদম কৈছো আপোনালোকে তাত কোনো ভিডিঅ'জ বেছিকে ভিউজ কৰিব নালাগে কোনোবা এটা টুইট কাৰোবাৰ টুইট আপোনাৰ টুইটটো আপুনি আপডেট কৰা টুইটটো কোনো পঢ়িব নালাগে জাষ্ট ইমপ্ৰেছনত আপোনালোকে পইচা পাব আৰু তাৰ গোটেই ডিটেইলছটো মই মোৰ টুইটাৰ একাউণ্টৰ পৰা দেখাই আছো আপোনালোকে আপোনালোকৰ মোবাইলতো টুইটাৰ এপটো ইনষ্টল কৰি লৈ ল'ব পাৰে তাৰ পৰা চাব পাৰিব মই কম্পিউটাৰ স্ক্ৰীনত দেখাইছো যিহেতু দেখিবলৈ ডাঙৰ হ'ব ইয়াতে গৈ আপোনালোকে প্ৰথমতে টুইটাৰৰ যোনটো অফিচিয়েল একাউণ্ট হয় সেইটো আপোনালোকে সাৰ্চ কৰিব @x সাৰ্চ কৰি দিব আপোনালোকে দেখিলে @xত আহি গ'ল এইটো অফিচিয়েল একাউণ্ট হয় তেখেতলোকৰ আৰু ইয়াতে দেখিছে 66.1 মিলিয়ন ফলোৱাৰ্ছ আছে আৰু ইয়াৰ লাষ্ট টুইট 28 জুলাইৰ টুইটটো চাওক টুডে ইজ দ্য ডে এড ৰেভিনিউ শ্বেয়াৰিং ইজ নাও লাইভ ফৰ এলিজিবল ক্ৰিয়েটৰ্ছ গ্ল'বেলি মানে সকলো যোনবিলাক এলিজিবল ক্ৰিয়েটৰ্ছ হৈছিলে বা আছিলে তেখেতলোকৰ বাবে এড ৰেভিনিউ শ্বেয়াৰিংটো মুকলি কৰি দিয়া হ'ল আৰু ইয়াৰ সম্পূৰ্ণ আপুনি ইয়াৰ পৰা পইচা পাবলৈ আপুনি কি হ'ব লাগিব একদম মিনিমাম ক্ৰাইটেৰিয়া আছে ইয়াত বেছি একো নাই বেলেগৰ নহয় ইউটিউবৰ নিচিনা 4000 মিনিট ভিউ বোলে তেনেকুৱা ধৰণৰ কোনোবা 1000 ছাবস্ক্ৰাইবাৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই ইয়াত আপোনালোকক মই ডাইৰেক্ট এড চেণ্টাৰত নি কিনে দেখাইছোঁ ইয়াত শ্ব' কৰিম সেইটো টুইট আপোনালোকেও চাব পাৰে নিজৰ টুইটাৰত আৰু তাতে যোনটো হেল্প চেণ্টাৰ হয় তাতেই আপোনালোকে গোটেই ডিটেইলছটো পাব চাওক এড ৰেভিনিউ শ্বেয়াৰিং জুলাই 28, 2023 আপডেট ফৰ এলিজিবল ক্ৰিয়েটৰ্ছ who set their payout details যোনে payout details set কৰিলে আৰু যাৰ ক্ৰাইটেৰিয়া কমপ্লিট হৈ আছে তেখেতলোকে 31 জুলাইৰ ভিতৰত যদি $50তকৈ ওপৰত হৈছে টকা তেনেহ'লে তেখেতলোকে এড ৰেভিনিউ পাব মানে তেখেতৰ একাউণ্টত পইচা ট্ৰান্সফাৰ হ'ব কিন্তু যোনে ডিটেইলছ পেআউট ডিটেইলছ ফিল কৰিছে হা আৰু এইখিনি আপোনালোকেও পাব পাৰে কাৰণ টুইটাৰ একেবাৰে সাধাৰণ হয় আপোনালোকে আপডেট দিব লাগে জাষ্ট আৰু ক্ৰিয়েটৰসকলৰ কাৰণে আৰু ভাল ক্ৰিয়েটৰসকলেতো এনেও পাব কিয়নো ক্ৰিয়েটৰসকলৰ ফেন ফলোয়িং বহুত বেছি হয় তেখেতলোকে মোৰ টুইটাৰ একাউণ্ট ফ'ল' কৰক বুলি দিলে সকলোৱে ফ'ল' কৰিব আৰু চবেইতো চিনিয়ে পায় সকলোকে আৰু তেখেতলোকৰ বেছি সময়ো নালাগে আৰু ইয়াৰ মূল ক্ৰাইটেৰিয়াকেইটা আমি চাই লওঁ ইয়াত হাউ ইউ কেন বিকাম এলিজিবল আপুনি এলিজিবল কেনেকৈ হ'ব টুইটাৰৰ পৰা টকা পাবৰ বাবে বা এড ৰেভিনিউ পাবৰ বাবে প্ৰথম কথা হ'ল বি ছাবস্ক্ৰাইব টু ব্লু অৰ ভেৰিফাইড অৰ্গেনাইজেশ্যন আপোনাৰ ব্লু টিক থাকিব লাগিব তেতিয়া আপুনি পাব নহ'লে নাপায় বুজিলে আপোনাৰ 15 মিলিয়ন ইমপ্ৰেছন লাগিব 3 মাহৰ ভিতৰত কোৱা নাই যে আপুনি যিটো আপডেট দিছে সেইটো কোনোবাই পঢ়িব লাগিব বুলি কোৱা নাই ইমপ্ৰেছন কৈছে জাষ্ট ইমপ্ৰেছন স্ক্ৰল কৰিলে যাতে আপোনাৰ টুইটটো মানুহৰ চকুত পৰে আমি যেনেদৰে কিবা এটা ছ'চিয়েল মিডিয়া চাৰ্চ কৰি থাকোঁ তেনেকৈ আমাৰ চকুত পৰে না কোনে কি আপলোড কৰিছে জাষ্ট চকুত পৰিলে হৈ গ'ল সেইটোৱে হৈছে ইমপ্ৰেছন 15 মিলিয়ন ইমপ্ৰেছন 3 মাহত যদি পৰে আপুনি টুইটাৰৰ পৰা টকা পাবলৈ এড ৰেভিনিউ পাবলৈ এলিজিবল আৰু লগতে 500জন ফলোৱাৰ মিনিমাম 500জন ফলোৱাৰ হ'ব বেছি টাইম নালাগে কাৰণ লাখ আপোনালোকৰ ফলোৱাৰ আছে হয় নাই ক্ৰিয়েটৰসকলৰ বাবে বেছি ভাল প্ৰথম অহা ব্যক্তিজনৰ অলপ দেৰি লাগিব পাৰে কিন্তু যিসকল পূৰ্বৰ পৰাই ছ'চিয়েল মিডিয়াত এক্টিভ বেলেগ প্লেটফৰ্মত তেখেতলোকৰ বাবে অতিকে ভাল খবৰ আৰু আপোনালোকে নৰ্মেল মানুহ আপোনালোকে যোন ক্ৰিয়েটৰ নহ'লেও আপোনালোকেও চেষ্টা কৰক আপোনালোকেও হ'ব পাৰে ইনষ্টাগ্ৰামত চোন সাধাৰণ মানুহে টকা ঘটি আছে হয় নাই টুইটাৰত আপুনি যদি ভাল এটা আপডেট দিব পাৰে আপোনাৰ টুইট যোনে হ'লেও চাব আৰু ইয়াত এটা কথা মই লক্ষ্য ৰাখিছোঁ কাৰোবাক যদি মই ফ'ল' নকৰোঁ তেখেতৰ টুইটটো যদি মই এবাৰ পঢ়োঁ কোনোবা এটা টুইট তেখেতৰ যিমান টুইট আহে সকলোবিলাক মোৰ ইয়াত শ্ব' কৰি থাকে বুজিলে উইদাউট ফ'ল' সেইবাবে ইমপ্ৰেছন পাবলৈ ইয়াত একেবাৰে মানে সাধাৰণ কথা নিচিনা হ'ব বুজিলে ইমপ্ৰেছন আপুনি পাবই ইয়াত 15 মিলিয়ন 3 মাহত আৰু এইখিনিতে এইটো এলন মাস্কে যেতিয়া কিনি ল'লে টুইটাৰ এতিয়া এলন মাস্ক মালিক হ'ল হয় নাই আৰু আজিৰ ৰিচেণ্ট টুইটটো তেখেতে কি দিছে দেখিছেনে ইয়াত চাব অফিচিয়েল টুইটাৰত তেখেতলোকৰ মই আপোনালোকক দেখাই দিছোঁ একাউণ্টটোতে এলন মাস্কৰ লাষ্ট টুইট 17 ঘণ্টা আগত চামথিং স্পেচিয়েল কামিং চুন আৰু বা কি আহি আছে হয় নাই কাৰণ তেখেত পৃথিৱীৰ ধনাঢ্য ব্যক্তি হয় তেখেতে যি টি কৰিব পাৰে টেসলা তেখেতৰ হয় নাই স্পেচ এক্স তেখেতৰ সেইটো কাৰণে এক্স লগতো আহি গ'ল স্পেচ এক্সৰ পৰা
সেইবাবে চাগে ছ'চিয়েল মিডিয়াত তেখেতে আৰু দুটামান টুইট কৰিছিলে ইয়াতে টুইটাৰ একাউণ্টত যে টুইটাৰক পৃথিৱীৰ 1 নম্বৰ প্লেটফৰ্ম বনাব বিচাৰিছে ছ'চিয়েল মিডিয়াত। ইয়াত আৰু কি আপডেট আহিব এতিয়া ময়ো নাজানো, আপুনিও নাজানে। সেইবাবে টুইটাৰত আহি যাওক, এক্সটো @x ফ'ল' কৰাৰ লগতে আপোনালোকে আৰু এটা ফ'ল' কৰি ল'ব, দেখাই দিছোঁ। @CSERUPAM এইটো আপোনালোকে চাৰ্চ কৰি ল'ব, ৰূপম গগৈ @CSE ৰূপম, এইটো মোৰ টুইটাৰ একাউণ্ট হয়। এইটো ফ'ল' কৰি ল'ব যাতে আপোনালোকে টুইটতেই আপডেট কিছুমান পাই যায়, বা মই ইউটিউবত কি ভিডিঅ' আপলোড দিছোঁ, বা ফেচবুকত মই কি ভিডিঅ' আপলোড দিছোঁ, বা কিবা ইম্পৰ্টেণ্ট যদি কিবা কথা এটা সৰু ব্ৰেকিং নিউজ, মইতো চিঞৰি নাথাকোঁ, অকল ব্ৰেকিং নিউজ হয় নাই। যোনটো কথা হয় সেইটো স্পষ্টভাৱে ডাইৰেক্টলি পাবলৈ হ'লে টুইটাৰত ফ'ল' কৰি লওক, যিটো হয় এটা বাক্যতে বা এটা শাৰীতে লিখি দিম। আৰু এটা ভাল কথা হয় আপোনালোকে চাব, যিসকল ইণ্টাৰেষ্টেড হয় ডিজিটেল ক্ৰিয়েটৰসকলে চাওক, আপোনালোকে চেষ্টা কৰক, এনেও পাব আপোনালোকে হয় নাই। আমি বাৰু সৰু সুৰা ডিজিটেল ক্ৰিয়েটৰ বুলি নিজকে ক'ব নাযাওঁ, সৰু সুৰা আমি আপডেট দিওঁ, আপোনালোকৰ বাবে ভাল যাৰ লাখ ফ'ল'ৱাৰ আছে হয় নাই। বাৰু বাকী সাধাৰণ জনতায়ো আপোনালোকে টুইটাৰ ফ'ল' কৰক, ভাল আপডেট আহে, কিছুমান কথা জানিব পৰা যায়, কাৰণ বহুত পুৰণা এটা প্লেটফৰ্ম হয় আৰু ভাল ব্যক্তিয়ে ভাল আপডেট দি থাকে, বুজিলে। আৰু ইউটিউব, ফেচবুক হওক বা ইউটিউবত হওক, কথা এটা কৈছোঁ, একদম সাধাৰণ কথা, আপোনালোকে এইটো কথা মন দি শুনক। এগালমান ডিজিটেল ক্ৰিয়েটৰ আছে, তাৰ ভিতৰত কেইজনমান ভাল আছে, কেইজনমান এনেই উবাঙতে যিহকে মন যায় তাকে দিয়ে। কিন্তু টুইটাৰত তেনেকুৱা নহয়। মই ইয়াত যি দেখিব পাইছোঁ অতদিনে যিখিনি আপডেট পাওঁ, ভাল আপডেটেই পাওঁ। মানুহজন চিনি পাই কিনে আপডেটটো পালে ভাল লাগে, বুজিলেনে, জেনিউন লাগে আপডেটটো, আৰু সেইটো সঁচাই হয়। সেইবাবে আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, এটা ভাল ইনফৰমেশ্যন হয় আপোনালোকৰ বাবে, যিহেতু 3টাৰ পাছত এই 4 নম্বৰটো আহি গ'ল। আৰু বেলেগ প্লেটফৰ্ম আছে যোনটো আমাৰ ইয়াত পপুলাৰ কি আছে, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম হয় নাই। এতিয়া টুইটাৰতো যদি টকা পাই আছে কি বেয়া কথা। সেইবাবে এইটো এটা আৰ্নিং ৰিলেটেড ভিডিঅ' হয়, আপোনালোকে পাৰিলে চেষ্টা কৰক। আৰু লগতে ইউটিউবত চালে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু ফেচবুকত চালে ফেচবুক পেজটো ফ'ল' কৰি লওক। যদি টুইটাৰত পাইছে এই আপডেটটো তেনেহ'লে টুইটাৰটো আপোনালোকে ফ'ল' কৰি লওক মোক। বাৰু আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ, জয় আই অসম।